Hello guys, welcome to my channel Dipuassamesevloge. আজি আইছো বজাৰলৈ আজি উৰুকাৰ বজাৰ হয় আমাৰ ঘৰৰ ওচৰতে প্ৰায় 5 কিলোমিটাৰ নীলগড়ৰ বজাৰখন নামখলা বুলি কয় ইয়াতে উৰুকাৰ বজাৰ আছে তাকে চাবলৈ আইছো ক'ত কিমান দাম কি কাৰিছে কি কথা নাই তাকে চাবলৈ আইছো আৰু গাইস চাই থাকক ক'ত কি আছে দেখা পাব আপোনালোকে চাই থাকক গাইস ভিডিওটো এই এটা কাটেছে গাহৰি এই লাইনটো পুৰা গাহৰি এটা চাই থাকক গাইস এই গাহৰি চাওক ইমান ডাঙৰ গাহৰি কাটিছে গাইস ইয়াতে গাইস কোনে গাহৰি খাই ভাল পায় কওকচোন মই কমেণ্ট কৰি দিয়ক গাইস গাইস চাওক খাই লাইন চাওক এই পুৰা এই লাইনটো পুৰা খাই মাংস আছে এই তালৈকে এইবিলাক খাই চাওক এইবিলাক পুৰা একদম পুৰা দাম লগাই আছে এইবিলাক খাই চাওক খাই পুৰা একদম ডাঙৰ চাওক এইবিলাক চাওক গাইস চাওক তুমি কৈ দিয়া দাম কিমান লৈছা এইটো দাম এইটো 700 হৈছে 700 খাই নে পঠাই দিও খাই না চাওক গাইস এইবিলাক খাই চোৱা নাই কিমান খাই গৈছে খাই মাংসবিলাক মাংস চোৱাবিলাক গাইস এতিয়া যা আছো মাছৰ বজাৰলৈ মাছ চাও বলক এইবিলাক চাও মানুহ চোৱা পুৰা মানুহ হৈছে আজি বজাৰত Maghor Bihu Ahil দাদা কি মাছ এইটো ভগৱান কিমান দাম কিমান লৈছা এইটো এইটো 700 কিলো নাকাটা নেকি এইটো কিমান লাগে হা গাইস 700 টকা কিলো ভগৱা মাছটো আমার জীবন লই আখানো করিবা আমি না হই বলো গাইস মাছ চাওক না মাছ কি মাছ লাগিব যি কোনো মাছ পাই যাব ইয়াতে কি ডাঙৰ মাছ চাওক গাইস চাওক কিমান মাছ এইবিলাক যি লাগে চন্দা আৰু মাছ বৰালি যি লাগে এইবিলাক চাওক এই ডাঙৰ মাছ এইবিলাক চাই থাকক গাইস ভিডিওটো লাষ্টলৈকে গাইস বজাৰ দেখালো এতিয়া আমি খাম ঘুগুনি আৰু ৰুটি গাইস যদি ভিডিওটো চাই ভাল পালে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব